নমস্কাৰ। আজি মই এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি অতি সহজে আৰু খুব কম সময়ৰ ভিতৰতে কেনেকৈ চাদৰত দহি কৰিব পাৰি তাকে আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এটা এংকৰ গুলি লৈছোঁ সূতা লগাবৰ বাবে, আৰু কাপোৰখনৰ লগত মিল থকাকৈ সূতা লৈ লৈছোঁ। এইখনত যিহেতু মুগা ৰঙৰ আছে, সেয়েহে মই মুগা ৰঙৰ সূতা একচি এনেকৈ লৈছোঁ। সূতাখিনি মই কমকৈ উলিয়াই নলওঁ, নেচা হিচাপত কাটি লৈ এনেদৰে কমকৈ উলিয়াই লওঁ, জোখৰ উলিয়াই লওঁ। তাৰপাছত এনেকৈ থৈ সুন্দৰকৈ থৈ যাওঁ। এটা বেজীত এংকৰ সূতাডাল ভৰাই লৈ, এডাল ল'লে খুব সহজ হয়, গুলি সূতা ল'লে ছিগি যোৱাৰো সম্ভাৱনা থাকে। এনেকৈ লৈ নিৰ্দিষ্ট জোখত মই বেজীটোৰে এক বেজী কৰি লওঁ। নিৰ্দিষ্ট জোখত এনেকৈ ভৰাই, খুব সহজ হ'ব এইটো, আৰু খুলি যোৱাৰো সম্ভাৱনা নাথাকে বাৰু। এনেদৰে ভৰাই লৈছোঁ। 4-5টামান এনেদৰে ভৰাই সমান জোখত কৰি লৈ সূতাকেইটা পুনৰ কেঁচিখনেৰে কাটি লৈছোঁ। গাঁঠিটো খুলি নাযাবৰ বাবে এনেদৰে টানকৈ 2টা গাঁঠি দি দিছোঁ। সুন্দৰকৈ গোটেই চাদৰখনত এনেকৈ সূতাবোৰ লগাই ল'লোঁ। আৰু চাদৰখন ফিট হৈ থাকিবৰ বাবে ওপৰত সামান্য গধুৰ কিবা এটা দি ল'ব লাগে, নহ'লে কোচ খাই যায়। সেয়ে মই কেইখনমান কিতাপ দি লৈছোঁ, তেতিয়া চাদৰখন ফিট হৈ থাকে, টান হৈ থাকে, দহিকেইটা গাঁঠিবলৈ ভাল হয়। আৰু এনেদৰে সূতাখিনি লগোৱাৰ পাছত মই কাটি লোৱা সূতাখিনি এনেদৰে এটা পাক মাৰি সূতা দুডাল এইটো পাকেৰে ভৰাই জোৰত টানি দিছোঁ, যাতে এনেদৰে টানি দিলেও খুলি নাহে। তাৰ পৰা আমি এইটো পাক আনি সূতাৰ সৈতে এনেদৰে ভৰাই দিছোঁ। এটা গাঁঠি দিলোঁ, এটাত খুলি যাবও পাৰে, তথাপিও নুখুলে, কিন্তু ক'ব নোৱাৰি, বেছি ধুই মেলি থাকিলে খুলি যাব পাৰে। সেয়েহে মই 2টা গাঁঠি দি দিছোঁ। এয়া চব সুন্দৰ হৈ গৈছে। এইটো পুনৰ লৈছোঁ। খুব খৰকৈ কৰিব পৰা হয় এইটো ষ্টাইলত, সময়ো কম লাগে, কামটো খৰো হয়, দহিকেইটা দেখিবলৈ ধুনীয়াও হয়। এটা মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিম, কোন ফালৰ পৰা কৰিছোঁ। এয়া সূতাডাল লৈছোঁ, এনেদৰে সূতাডালৰ ওপৰত দি ল'ব। এয়া এনেদৰে আনি এফালৰ পৰা পাকটো আনিব। এনেদৰে চপাই দিব। তাৰপাছত দুয়োখিনি সূতা লগাই খুব সহজতে হৈ যায়। আজিকালি মহিলাসকলৰ স্বাৱলম্বী হোৱাৰ এটা প্ৰধান উপায় এইটোৱেই হৈছে, কাপোৰ চিলোৱা, দহি কৰা। ধুনীয়া লাগিছে। এনেদৰে মই গোটেই চাদৰখনত ধুনীয়াকৈ গাঁঠি ল'লোঁ। বহুত ধুনীয়া লাগিছে দহিখিনি, খুব কম সময়ত আৰু অতি সহজে কৰিব পৰা দহি। ধন্যবাদ সকলোকে। মই পুনৰবাৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ ধন্যবাদ।